নমস্কাৰ বন্ধুসকল, সকলোৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ বহুতো শুভকামনা জনালোঁ। আৰু প্ৰথমে কৈ লওঁ, যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটি দবাই দিব, যাতে মই আগলৈ দিয়া ভিডিঅ'খিনি আপোনালোকে পাব পাৰে। আৰু মই ঘৰতে সৰুকৈ জন্মাষ্টমী অকণমান পাতিছিলোঁ। আহকচোন চাওঁ মই কেনেকৈ আয়োজন কৰিলোঁ। আৰু লগতে মই নামঘৰলৈ গৈছিলোঁ আৰু আপোনালোকৰ বাবে সৰু সৰু দুটামান ভিডিঅ' ক্লিপ লৈ আহিছোঁ। আহকচোন প্ৰথমে নামঘৰৰ শংখ দবা কাঁহেৰে মুখৰিত পৰিৱেশৰ অকণমান আশীষ লৈ লওঁ। ৰাতিপুৱা বিশেষ আয়োজন কৰিব নোৱাৰিলোঁ, সেইবাবে লাল চাহ আৰু পুৰিৰে আমি ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো কৰিলোঁ। আৰু এই কেৰাহীখন চাই আপোনালোকে নেহাঁহিব, এইখন আমাৰ আইতা দিনৰে কেৰাহী হয়। আৰু জন্মাষ্টমীৰ আয়োজনৰ বাবে মই এয়া চাউল পিঠাৰ বাবে তিয়াই থৈছিলোঁ, আৰু এয়া মই পায়সৰ বাবে তিয়াই থৈছোঁ, আৰু এই বুট আৰু কেইটামান চাউল দিয়ে প্ৰসাদৰ বাবে তিয়াই থৈছোঁ, আৰু মটৰ এয়া মই পুৰিৰ লগত ঘুগুনিৰ বাবে থৈছোঁ। এইখিনি পিঠা দেখিছেনে, যিখিনি চাউল তিয়াই থৈছিলোঁ সেয়া বনালোঁ। আহক চাওঁ মই কেনেকৈ বনালোঁ। এইখিনি পিঠাগুড়ি লৈছোঁ, মই কেঁচা পিঠাগুড়ি। এইটো মই কিন্তু চালি লোৱা নাই, দুবাৰ তিনিবাৰ মই একেৰাহে পিচি দিছোঁ। অকণমান গুটি গুটি হৈ থাকিলেও একো নাই। আৰু তাত মই দিছোঁ 1.5 চামুচ গৰু ঘিউ। আৰু মই 4 চামুচ গুড়ি চেনি ব্যৱহাৰ কৰিছোঁ। আপোনালোকে গোটা চেনিও দিব পাৰে, কিন্তু মই লগে লগে পিঠাখিনি বনোৱাৰ কাৰণে গুড়ি চেনি ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াত দিম মই 1 চামুচ পাউডাৰ গাখীৰ। আৰু এইখিনি ভালদৰে হাতে সানি ল'ম, যাতে মুঠি মাৰিলে গোটা হৈ যায়, তেনেকুৱা টাইপত। তাৰ ভালকৈ সানি লোৱাৰ পাছত ইয়াত মই গাখীৰ মিক্স কৰিম। গাখীৰ আৰু অকণমান দিব লাগিব, শুকান হৈ আছে। আৰু অকণমান গাখীৰ দি মই এইখিনি ভালদৰে মিক্স কৰি ল'ম। তাৰপাছত মই পিঠাখিনি ভাজি যাম। এইখিনি দেখিছেনে, এনেকুৱা টাইপৰ হ'লেই হৈ যাব। আৰু লগে লগে আপোনালোকে পিঠা ভাজিব পাৰিব। আপোনালোকে ইচ্ছা কৰিলে অকণমান বেকিং পাউডাৰ দিব পাৰে, মই নাই দিয়া মোৰ ল'ৰাক খুৱাবৰ বাবে। এনেকৈ এটা এটাকৈ পিঠা মালপোৱা বনাই গ'লেই হৈ যাব। এই মালপোৱাটো বহুতেই খাবলৈ সুস্বাদু হয়, আপোনালোকে এবাৰ বনাই ট্ৰাই কৰি চাবচোন। কিন্তু ইয়াত আপোনালোকে গৰু ঘিউটো ব্যৱহাৰ কৰিব, আৰু পাউডাৰ গাখীৰটো নহ'লে এইটো টেষ্ট নাপাব আপোনালোকে। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই পায়সখিনি বনাই ল'ম। পায়স বনাবলৈ মই 1 লিটাৰ গাখীৰ উতলাই লৈছোঁ। তাতে মই ধুই তিয়াই থোৱা 1 কাপ চাউল দি দিছোঁ। 1 কাপ মানে সৰু কাপেৰে 1 কাপ হয়। আৰু এইখিনি ভালদৰে সিজিবলৈ দিম। চাউলখিনি কম জুইত সিজিবলৈ দিব লাগিব। আৰু তাতে মই 4টা ইলাচি দি দিছোঁ। আৰু এয়া চাউলখিনি সিজিছে, ইয়াত মই 1 কাপ চেনি ব্যৱহাৰ কৰিছোঁ। আৰু লগতে মই আৰু অকণমান গাখীৰ দি দিম, গাখীৰটো কমি গৈছে। এতিয়া এয়া মই ভালদৰে ঢাকি উতলিবলৈ দিম। এয়া মোৰ পায়স প্ৰায় হৈয়ে গৈছে, আৰু অকণমান এয়া মোৰ পায়স হৈ গ'ল। আৰু এতিয়া মই পুৰিখিনি বেলি ল'ম। পুৰি অলপমান মই সৰহকৈ বনাইছিলোঁ, ওচৰৰে দুজনমান ভকত মাতিছিলোঁ।
এতিয়া মই অলপমান পুৰি এতিয়া বনাই ল'ম। মোৰ পুৰিখিনি ৰেডি হৈ গ'ল আৰু এয়া মোৰ ঘুগুনিখিনিও ৰেডি হৈ গ'ল। এয়া মই এক্সট্ৰাকৈ তেল নাই মৰা, ইয়াত মই সিজাওঁতেই গৰু ঘিউ আৰু আদা নহৰু আৰু জলকীয়া খুন্দি দি দিছিলোঁ। এয়া মোৰ পুৰি চব্জি ৰেডি হৈ গ'ল। এতিয়া মই নামঘৰলৈ যাম। আৰু এয়া হৈছে নামঘৰৰ পৰিৱেশ, লগতে নামঘৰৰ প্ৰসাদো আপোনালোকক দেখাম আৰু জোনাক আৰু মই অকণমান প্ৰাৰ্থনা কৰি আপোনালোকক শুনাইছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰিব। কৃষ্ণ দুখ